আমি 23,000 কোটি টকাৰ প্ৰকল্প বিভিন্ন জিলাত ৰাইজৰ বাবে শুভ উদ্বোধন বা আধাৰশিলা স্থাপন কৰিছো। অসমৰ এখন অন্যতম গুৰুত্বপূৰ্ণ অঞ্চল হৈছে আমাৰ বাক্সা জিলা। ভৌগোলিক, আৰ্থ-সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আদি সকলো দিশৰ পৰা আমাৰ বাক্সা জিলা অতিশয় সমৃদ্ধ। বড়ো, কছাৰী, শৰণীয়া কছাৰী, কোচ ৰাজবংশী, চাহ জনগোষ্ঠী, নেপালী, বঙালী, অসমীয়া ভাষী বিভিন্ন জাতি জনগোষ্ঠীৰে আমাৰ বাক্সা জিলা গঢ়ি উঠিছে। বাক্সা জিলাখন ভূটানৰ লগত সীমান্তৱৰ্তী অঞ্চল আৰু ভূ-প্ৰাকৃতিক ফালৰ পৰা সমতল ভূমি আৰু ভূটানৰ পাদদেশে অঞ্চলটোক সামৰি লৈছে। বিভিন্ন কাৰণত অঞ্চলটোৰ উন্নয়ন আজি বহু বছৰ ধৰি পিছ পৰি আছিলে। বাক্সা জিলাত ৰাস্তা ঘাটৰ সমস্যা আছিলে, দৰিদ্ৰ দুখীয়া লোক ইয়াত যথেষ্ট আছিলে আৰু দীৰ্ঘ সময় ধৰি চলা বিভিন্ন আন্দোলনৰ পৰিৱেশে আমাৰ ইয়াত জনসাধাৰণৰ মাজত এটা পৰিৱেশ সৃষ্টি কৰিছিলে, যি পৰিৱেশত আমি কোনেও আনন্দৰে বাস কৰিব পৰা নাছিলোঁ। আজি মই গৌৰৱ অনুভৱ কৰোঁ যে বাক্সা জিলাৰ পৰিৱেশ লাহে লাহে পৰিৱৰ্তন হৈছে। মানুহৰ মাজত সমন্বয়ৰ ভাৱ গঢ় লৈ উঠিছে। মিছন বসুন্ধৰা বা আমাৰ বিটিআৰত প্ৰমোদ নামটো কি আছিলে, বিশ্বমতাৰীৰ জৰিয়তে মাটি বাৰীৰ সমস্যাসমূহ সমাধানৰ প্ৰচেষ্টা কৰা হৈছে। দৰিদ্ৰ লোকৰ বাবে বিভিন্ন আঁচনি আৰম্ভ হৈছে আৰু ৰাজ্য চৰকাৰেও বাক্সা জিলাৰ উন্নয়নৰ বাবে গুৰুত্ব আৰোপ কৰিছে। ইতিমধ্যে আপোনালোকে গম পাই ভাল পাব যে আজিৰ দিনটোত আমি বাক্সা জিলাৰ বাবে 308 কোটি টকাৰ প্ৰকল্প শুভ উদ্বোধনী বা আৰম্ভণি কৰিবৰ বাবে ইয়াত উপস্থিত হৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, কিছুদিন আগতে মই মুছলপুৰত আহিছিলোঁ আমাৰ জিলাখনৰ বাবে এটা জিলা পৰ্যায়ৰ ষ্টেডিয়ামৰ আৰম্ভণি কৰিবলৈ। সেই সভাতে ৰাইজে মোক কৈছিলে যে বৰমাৰ পৰা নিকাচিলৈ ৰাস্তাটো সুন্দৰভাৱে বনাই দিব লাগে। আজি মই আপোনালোকক গৌৰৱ অনুভৱ কৰোঁ যে বৰমাৰ পৰা নিকাচি এই 25 কিলোমিটাৰ ৰাস্তা আমি 90 কোটি টকা খৰচ কৰি অসম মালা আঁচনিত এই ৰাস্তাটো আমি নিৰ্মাণ কৰিম। আজি তাৰ আমি নাৰিকল ভাঙি শুভ উদ্বোধন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে ইতিমধ্যে অৱগত যে কিছুদিন আগতে বাক্সা আৰু তামোলপুৰলৈ যোৱা পথত আমি পাগলাদিয়া নদীৰ ওপৰত দলং এখন আৰম্ভ কৰিছিলোঁ। যেতিয়া দলঙৰ সভাত আহিছিলোঁ তেতিয়া ৰাইজে মোক কৈছিলে যে বৰমাৰ পৰা তামোলপুৰলৈ এটা ভাল ৰাস্তা বনাই দিব লাগে। আজি আমি বৰমাৰ পৰা তামোলপুৰলৈ 26 কিলোমিটাৰ ৰাস্তা 91 কোটি টকা দি নিৰ্মাণ কৰাৰ বাবে আমি সিদ্ধান্ত হাতত লৈছোঁ। এই দুয়োটা ডাঙৰ পথৰ আজি আমি ইয়াত আৰম্ভণি কৰিছোঁ। ইয়াৰ উপৰিও বিভিন্ন ৰাস্তা ঘাট, পাগলাদিয়া নদীৰ বৰিকাদঙাৰ পৰা নিজ বৰচিলাৰ বাবে মথাউৰি, মৰা পাগলাদিয়াৰ পৰা নদীৰ বাটচেৰাৰ পৰা বৰমালৈ মথাউৰি নিৰ্মাণৰো আজি প্ৰকল্প আৰম্ভ কৰা হৈছে। শ্ৰদ্ধাৰ ৰাইজ, বাক্সা সমষ্টিত আমি এখন মডেল কলেজ, জিলাত এখন মডেল কলেজ নিৰ্মাণৰ কাম হাতত লৈছিলোঁ। আজি আমাৰ কলেজখনৰ নিৰ্মাণৰ কাম সমাপ্ত হ'ল।
এই কলেজখনৰো আমি শুভ উদ্বোধন কৰিছোঁ। কম সময়ৰ ভিতৰতে এই কলেজখনত নামভৰ্তি আৰু শ্ৰেণী আমি আৰম্ভ কৰিম। বাক্সা জিলাৰ নিবনুৱা যুৱক যুৱতীৰ বাবে আমাক এখন বিএড কলেজৰ অতিকে প্ৰয়োজন আছিলে। আজি আমি 9 কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা বিএড কলেজখনৰো আমি শুভ উদ্বোধন কৰিছোঁ। ইয়াৰ উপৰিও হালবাৰী আৰু জালাহত আমি 2টা নতুন ফায়াৰ ব্ৰিগেড ষ্টেচনো আজিৰ পৰা আমি আৰম্ভ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু ইয়াৰ পৰাই আমি 2টা ফায়াৰ ব্ৰিগেড ষ্টেচন আমি শুভ উদ্বোধন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে চিন্তা কৰক, তামোলপুৰৰ পৰা বৰমা বা নিকাছিৰ পৰা আমাৰ যি ৰাস্তা আজি আমি ইয়াতে আৰম্ভ কৰিছোঁ বৰমালৈকে, এই 2টা ৰাস্তা হৈ যোৱাৰ লগে লগে আমাৰ ইয়াত জনসাধাৰণৰ কিমান সুবিধা হ'ব, কিমান আগবাঢ়ি যাব পাৰিব। 25 কিলোমিটাৰ ৰাস্তা 1 কোটিকৈ 1.5 কোটিকৈ 25 কোটি টকা দিলেও ৰাস্তাটো হৈ গ'লহেঁতেন, কিন্তু আমি 10 মিটাৰ বহল কৰি অসম মালাত ডাঙৰ ৰাস্তা বনাব খুজিছোঁ, যাতে আপোনালোকৰ যাতায়াতৰ সকলো সমস্যা আমি দূৰ কৰিব পাৰোঁ। মোৰ মনত এইটো মই সংকল্প লৈছোঁ যে আমাৰ বাক্সা জিলাত আৰু যিমান কেইটা গুৰুত্বপূৰ্ণ ৰাস্তা আৰু দলং নিৰ্মাণ কৰিবলগীয়া আছে সেইখিনিও মই পৰ্যায়ক্ৰমে আপোনালোকৰ বাবে কৰি দিম। সেই প্ৰতিশ্ৰুতিও মই আজি আপোনালোকক দিব খুজিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ বাক্সা জিলাত খুব কম দিনৰ ভিতৰতে 110টা অমৃত সৰোবৰ নিৰ্মাণ হৈছে, 35,000 প্ৰধানমন্ত্ৰী আৱাস যোজনা নিৰ্মাণ হৈছে, জল জীৱন মিছন আঁচনিৰ অধীনত 624খন পানী যোগান আঁচনি সম্পূৰ্ণ হৈছে। বাক্সা জিলাৰ 53,955 গৰাকী কৃষকে আজি কিষাণ সন্মান যোজনা আঁচনিৰ অধীনত 2000কৈ টকা পাবলৈ সক্ষম হৈছে আৰু 3,92,784টা ৰেচন কাৰ্ড আমি বিতৰণ কৰিব পাৰিছোঁ, যাৰ জৰিয়তে ৰাইজে বিনামূলীয়া আজি চাউল পাবলৈ সক্ষম হৈছে। এছপাৰেশ্যনেল জিলা হিচাপে বঙাইগাঁও আমাৰ বাক্সা জিলাত 650টা মৌমাখি কেন্দ্ৰ ইয়াত আৰম্ভ কৰা হৈছে আৰু এতিয়া বাক্সাৰ মৌ আমি বাহিৰলৈকে এক্সপৰ্ট কৰাৰ বাবেও আমি কাম হাতত লৈছোঁ, যাতে আমাৰ আই মাতৃসকলে মৌমাখিৰ উপযুক্ত ধন বা মূল্য পাব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, এই গোটেইবিলাক আঁচনিৰ জৰিয়তে আমি বাক্সা জিলাক এখন সমৃদ্ধিশালী জিলালৈ আমি ৰূপান্তৰ কৰিব খুজিছোঁ। আপোনালোকে জানে যে আমাৰ চৰকাৰখনৰ 2 বছৰ 8 মাহ হ'ল। এই 2 বছৰ 8 মাহৰ প্ৰথম 8 মাহ কোভিডৰ লগত ব্যস্ত থাকোঁতে আমাৰ পাৰ হৈ গ'ল। হাতত আমি কিমান দিন পালোঁ? 2 বছৰ পালোঁ। ইলেকশ্যনৰ সময়ত আমি যিমানবিলাক কামৰ কথা ৰাইজক কৈছিলোঁ, 2টা বছৰৰ ভিতৰত আমি এটাকৈ পূৰণ কৰাৰ বাবে আমি প্ৰচেষ্টা হাতত ল'লোঁ। মই যেতিয়া ইলেকশ্যনৰ মিটিঙত ৰাইজক কৈছিলোঁ যে আমাৰ চৰকাৰে 1 লাখ নতুনকৈ চৰকাৰী চাকৰি দিব, মোক বহুতে বিশ্বাসো কৰা নাছিল। ভাবিছিলে ইলেকশ্যনৰ কাৰণে কৈছোঁ, ইলেকশ্যনত শেষ হৈ যাব। কিন্তু আপোনালোকে চিন্তা কৰক, আমাৰ অসমত কিমান চৰকাৰ আহিলে গ'ল, কিন্তু 1-2টা চাকৰি দিয়া বেলেগ কথা। 1 লাখ চৰকাৰী চাকৰি 2টা বছৰৰ ভিতৰত আমি 97,000
ল'ৰা ছোৱালীক আজি আমি চৰকাৰী চাকৰি দিবলৈ সক্ষম হৈছো। অকল সেইটোৱে নহয়, এই চৰকাৰী চাকৰিৰ লগত যিমান দালালি ব্যৱস্থা আছিলে আমি দালালি ব্যৱস্থাও আজি নোহোৱা কৰিব পাৰিছো। এতিয়া চৰকাৰী চাকৰি পাবৰ কাৰণে কোনেও ঘোষ দিব নালাগে। আৰু কিমান বাকী আছে? মাত্ৰ ৩,০০০ বাকী আছে। ৩,০০০ দিলেই ১ লাখ চাকৰি শেষ হৈ যায়। কিন্তু তাৰ লগে লগে আজি আমি কি কৰিছো, ১ লাখ চাকৰি হৈ যোৱাৰ পিছত মই আকৌ সিদ্ধান্ত লৈছো যে আৰু ৩৫,০০০ ল'ৰা ছোৱালীৰ বাবে আমি চৰকাৰী চাকৰি মুকলি কৰি দিম। মই যেতিয়া পুলিচৰ এপইণ্টমেণ্ট দিব যাওঁ বা বেটেলিয়নত দিব যাওঁ, ল'ৰা ছোৱালীবিলাক সোধো তহঁতি কোন জিলাৰ? অসম পুলিচত আটাইতকৈ বাক্সা জিলাৰ পৰা বেছি ল'ৰা ছোৱালীয়ে চাকৰি পাইছে, এই কথাও নিশ্চয় আপোনালোকে জানে। এতিয়াও মোক মোবাইলৰ পৰা বাক্সা ল'ৰাবিলাকে লিখি থাকে, দাদা পুলিচৰ দৌৰা কেতিয়া হ'ব? মই বোলো জুলাইত হ'ব, চিন্তা নকৰিবি। আগতে ল'ৰা ছোৱালীবিলাক ক'ত ঘূৰি ফুৰিছিল, আজিকালি ৰাতিপুৱা দৌৰা প্ৰেক্টিচ কৰি থাকে যে পুলিচত সোমাব লাগিব, চাকৰি পাব লাগিব। ল'ৰা ছোৱালী কলেজত পঢ়া আৰম্ভ কৰিছে, স্কুলত পঢ়া আৰম্ভ কৰিছে। আগতে আন্দোলন কৰি ঘূৰি ফুৰা, হুলস্থুল কৰি ঘূৰি ফুৰা, এতিয়া চবেই জানে যে এইখন দৌৰি আমি চৰকাৰী চাকৰি ল'ব পাৰো। আজি আমাৰ জীৱনলৈ পৰিৱৰ্তন আহিলে, যি পৰিৱৰ্তনৰ কথা কোনেও কল্পনা কৰা নাছিলে। ৰেচন কাৰ্ড আছিলে, মই মিটিঙত সকলোকে সুধিছিলো যে কিমান মানুহৰ ৰেচন কাৰ্ড আছে। বিশেষকৈ BTAD জিলাত বহুত মানুহে হাতেই নাদাঙিছিলে, ৰেচন কাৰ্ড নাছিলেই। আজি আমাৰ BTAD জিলাত এই অকল বাক্সা জিলাতেই 3,92,000 মানুহক আমি ৰেচন কাৰ্ড দিব পাৰিলো। কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে হাত দাঙক। কাৰ কাৰ নাই হাত দাঙক। এতিয়া আমাৰ সাংবাদিকসকলে ঘূৰি চাওক, ৰেচন কাৰ্ড নোহোৱা এতিয়া ফেমিলি নাই। 10-12টা আছে, এইখিনিকো দি দিম, ঠিক আছে। অথচ BTCৰ ইলেকশ্যনৰ সময়ত মই যেতিয়া আহি সুধিছিলো কাৰ কাৰ ৰেচন কাৰ্ড নাই, আধা মানুহে হাত দাঙিছিল, হয়নে নহয়? আজি আপোনালোকে চিন্তা কৰক, আমি ৰেচন কাৰ্ড সকলোকে দিলো। ইলেকশ্যনৰ আগত কৈছিলো অৰুণোদয় হ'ব, 1 মাহ 2 মাহ অৰুণোদয় পালে। বিৰোধী পক্ষই ক'লে এইবোৰ ভেলকিবাজি, ইলেকশ্যনৰ পিছত অৰুণোদয় নাথাকে। 850 টকাৰ অৰুণোদয় 1250 টকা হ'ল। 18 লাখৰ অৰুণোদয় 28 লাখ হ'ল। এইবাৰ আৰু 3 লাখ মহিলাক আমি অৰুণোদয় আঁচনি দিবৰ বাবে গৈ আছো। কাৰ কাৰ অৰুণোদয় আছে? নাই, নাথাকাখিনিক পিছত নাঙাম। কাৰ কাৰ আছে অৰুণোদয়? এতিয়া কাৰ কাৰ নাই হাত দাঙক। এতিয়া মই দুটা নেক্সট প্ৰশ্ন কৰিম। যাৰ যাৰ অৰুণোদয় নাই তেওঁলোকৰ ৰেচন কাৰ্ড আছে নে নাই? আছে, ঠিক আছে। কাৰ কাৰ অৰুণোদয় নাই হাত দাঙক। ঠিক আছে, হাতটো দাঙি থাকক, দাঙি থাকক। ভাতটো খাই অহা নাই, তথাপিতো বল আছেতো। অৰুণোদয়ৰ কাৰণে অলপ হাত দাঙি থাকিব পাৰোতো, নে নৰো? ঠিক আছে। এতিয়া যাৰ যাৰ অৰুণোদয় নাই কিন্তু ৰেচন কাৰ্ড আছে হাত দাঙক। এতিয়া আপোনালোক বহক। তাৰমানে এতিয়া যদি মই ৰেচন কাৰ্ড যাৰ যাৰ ঘৰত আছে তাক এটা এটা অৰুণোদয় দিওঁ, ঝামেলাটো মৰি যাব নে নাই? যাব নে নাই? যাই যদি অলপ ডাঙৰ কৰি হাত চাপৰি বজাব লাগিব, নহলে কেনে? এতিয়া আমাৰ চৰকাৰে কি কৰিব খুজিছে যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে প্ৰতিটো ঘৰতে আমি পৰ্যায়ক্ৰমে অৰুণোদয় আঁচনি দিব খুজিছো, যাতে ৰেচন কাৰ্ডতো একেটা মানুহে হাত উঠায়, অৰুণোদয়টো একেলগে হাত উঠায়।
এতিয়া আমাৰ নেক্সট পৰ্যায় আমি সেইটোলৈকে আগবাঢ়ি গৈছো ৰেচন কাৰ্ড হ'ল ৰেচন কাৰ্ডৰ লগত অৰুণোদয় হ'ল অৰুণোদয় ৰেচন কাৰ্ডৰ লগত প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰতৰ কাৰ্ড পালো মুখ্যমন্ত্ৰী আয়ুষ্মান ভাৰতৰ কাৰ্ড পালো 5 লাখ টকাৰ ট্ৰিটমেণ্ট লগত একোটাকৈ গেছৰ কানেকশ্যন আৰু এটা আমি কাম কৰিব খুজিছো যে যি পৰিয়ালত ৰেচন কাৰ্ড আছে তাৰ মুৰব্বীজনক চৰকাৰী খৰচত আমি এটা ইন্স্যুৰেন্স কৰাই দিব খুজিছো যাতে মানুহজনৰ মৃত্যু হলে বা দুৰ্ঘটনাত হলে পৰিয়ালটোৱে প্ৰিমিয়াম নিদিয়াকৈ কিবা নহয় কিবা এটা চৰকাৰৰ পৰা পাব পাৰে এইবিলাক কাম মোদীয়ে কৰিব পাৰিব নে হাগ্ৰামা মহিলাৰে কৰিব পাৰিব কোনে কৰিব পাৰিব এইবিলাক কাম বিপিএফে কৰিব পাৰিব নে হিমন্ত বিশ্ব শৰ্মাই কৰিব পাৰিব কোনে কৰিব পাৰিব এতিয়া আমাৰ আৰু এটা মোৰ কাম আছে ৰেচন কাৰ্ড হ'ল অৰুণোদয় হ'ল ইন্স্যুৰেন্স কৰি দিম উজ্জ্বলা গেছ হ'ল সব হ'ল এতিয়া আমাক আৰু কি লাগে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বহুত মহিলাই পোৱা নাই হয়নে হয়নে কোনে কোনে পোৱা নাই এতিয়া জিঅ'টেকটো আৰু এবাৰ খুলি দিব লাগে নে নালাগে তো ইলেকশ্যনৰ পিছত জিঅ'টেকো খুলি দিম যাতে আপোনালোকে ঘৰো পাব পাৰে ঠিক আছে এতিয়া মোৰ আৰু এটা কাম আছে সেইটো হ'ল বাইদেউসকলক লাখপতি বাইদেউ বনাব লাগে কাৰ কাৰ লাখপতি হ'ব ইচ্ছা নাই হাত ডাঙক কাৰ কাৰ লাখপতি হ'ব ইচ্ছা আছে এবাৰ হাত ডাঙক যোৱাকালি প্ৰধানমন্ত্ৰীৰ মিটিঙত লাখপতি বাইদেউ অলপ গৈছিলে কিন্তু বাক্সাটো আমি লাখপতি বাইদেউ বনাব লাগিব ফৰ্মবিলাক জমা দিলাক নে নাই দিলে কোনে কোনে জমা দিয়া নাই সবে দিলে সকলোৱে জমা দিলে এতিয়া ফৰ্মখিনি আমি অলপ পৰীক্ষা কৰিম বাকি একো পৰীক্ষা নাই খালি 3টাতকৈ বেছি বাচ্চা নাথাকিলে ভাল আৰু হয় না এসটি এসসি হলে 4টা হলেও চলি যাব আর 5টা হ'ব নালগে হ'ব নে এতিয়া পৰীক্ষা কৰাৰ পিছতে আপোনালোকৰ বেংক একাউণ্টত একদিন মই টুপুং কৰি 10,000 টকা ভৰাই দিম হ'ব এতিয়া 10,000 টকাটো পোৱাৰ পিছত কি কৰিম গিৰিয়েককটো দিব লাগিব না দিব কোনে কোনে গিৰিয়েকক দিব হাত ডাঙক হয় কোনে গিৰিয়েকক নিদবি হ'ব গিৰিয়েক বিলাকক আমি বেলেগ আঁচনি দিম ঠিক আছে এই 10,000 টকা কিন্তু গিৰিয়েকে ল'ব নোৱাৰিব হ'ব না আকৌ সিহঁতে ভোট নিদব নেকি আকৌ ঘৰত মহিলাৰ মতে ভোট দিয়ে নে পুৰুষৰ মতে ভোট দিয়ে কাৰ মতে ভোট দিব মহিলাই নিজৰ মতে ভোট দিব নে পুৰুষৰ মতে ভোট দিব তেতিয়াহ'লে মোৰ চিন্তা নাই নহ'লে আকৌ দিগদাৰ আছে ঠিক আছে তথাপিতো ঠিক আছে হাজবেণ্ড বিলাকো বিজেপি নহ'লে ইউপিপিএলতে আছে বেলেগ জেগাত নাই হয়নে যি নহওক এই 10,000 টকাটো পোৱাৰ পিছত গিৰিয়েকসকলেও পইচাটো নুখোজে মই টিভিত কৈ দিম ঠিক আছে হ'ব না মোকো ভাল পাইতো গতিকে নুখোজে আৰু তহঁতক মই গিৰিয়েক বিলাকক কম যে 1,000 2,000 আৰু মাসকলক দিহে দে যদি ঘৰত পাৰ এই 10-12,000 টকা দি আমি এটা বিজনেছ কৰিম মৌমাখি হওক গাহৰি হওক ছাগলী হওক যি হওক যিসকলে বিজনেছটো কৰিব তেওঁলোকক আমি আৰু 25,000 টকা চৰকাৰৰ পৰা দিম এই 25,000 টকাৰ 12,500 ঘূৰাই দিব লাগিব 12,500 ঘূৰাই দিব নালাগে তাৰমানে কিমান হ'ল আগত 10,000 পিছত 12,500 22,000 বেংকৰ পৰা 12,500 35,000
৩৫,০০০ টকা দি যদি আমি কাম আৰম্ভ কৰোঁ ২ বছৰ ৩ বছৰৰ ভিতৰত আমি লাখপতি বনি যাম আৰু তথাপিতো যদি নবনো তেতিয়া বেংকৰ একাউণ্টত আৰু ১০-২০,০০০ দি দিম যা তথাপিতো বনাইহে এৰিম হ'ব বনিবই লাগিব লাখপতি বনিম না নবনিম তহঁতক বনোৱা নাই থক আপাকেইটা এনেই চিল্লাই আছে ইহঁতি আকৌ মাকৰ পৰা পইচাকেইটা খুজিব গৈ পেলাই তহঁতি পইচা নলবি সব বনিব লাগিব লাখপতি ঠিক আছে সবে কাম কৰিব লাগিব ইয়াৰ পিছত আৰু এটা মই ছোৱালীবিলাকৰ কাৰণে এটা আঁচনিৰ কথা কম আমাৰ আইমাতৃসকলে আঁচনিটো অলপ ভাল কৰি শুনিব আমাৰ বাক্সা জিলাত হাইস্কুল বহুত হ'ল ল'ৰা ছোৱালীয়ে মেট্ৰিকো দিয়ে কিন্তু মেট্ৰিকৰ পিছত কলেজত নাযায় এতিয়া আজি আমি এখন কলেজ আৰম্ভ কৰিছো কিমান ছাত্ৰ বোলে 200 কলেজবিলাকত ছাত্ৰ ছাত্ৰী যিমান হ'ব লাগে নাই হোৱা তেতিয়া মই হিচাপ কৰি চালো যে আমাৰ দুখীয়া পৰিয়ালৰ মানুহে ছোৱালীবিলাকক কলেজত দিব নোখোজে কিয় কলেজত এডমিশন বাৰু যিনো গভৰ্ণমেণ্টে এডমিশন বিনামূলীয়াকৈ দিয়ে আহা যোৱাৰ খৰচ কিতাপ কিনাৰ খৰচ গতিকে ছোৱালীবিলাক কলেজত যোৱাটো লৰাৰ পৰিমাণতকৈ কমি যায় সাইকেল আছে স্কুটি আছে কিন্তু এইবাৰ আমি সিদ্ধান্ত লৈছো যে আপোনালোকৰ যিমান ছোৱালীক আপোনালোকে কলেজত এডমিশন লগাই দিব তেওঁলোকৰ বেংক একাউণ্টত মই ১০,০০০ টকা সোমাই দিম যদি কলেজত নাম লগাই হায়াৰ সেকেন্ডাৰী পাস কৰি ১২,৫০০ আৰু যদি ইউনিভাৰ্চিটিত পঢ়ে ১৫,০০০ তাৰ মানে ছোৱালীৰ শিক্ষাৰ দায়িত্বটো গভৰ্ণমেণ্টে ল'ব আৰু লৰাৰ দায়িত্বটো আপোনালোকে ল'ব এতিয়া মোক কিছুমানে সুধিছিলে দাদা আমাৰটো কিয় নকৰো আমাকো দে তেতিয়া মই ক'লো ৰহ আমি ছোৱালী পেটৰ পৰাহে জন্ম হৈছো গতিকে প্ৰথম ছোৱালী কামখিনি কৰি লওঁ হয়নে কোনোবা আছে নেকি এটা লৰাৰ পেটৰ পৰা জন্ম হোৱা আছে যদি হাত দাঙকচোন কোনে কোনে লৰাৰ পেটৰ পৰা জন্ম হৈছে নাই নহয় লৰাৰ পেটৰ পৰা জন্ম হোৱাটো এতে কোনো নাই গতিকে লৰাৰ দায়িত্বটো দেউতাক মাকে ল'ব ছোৱালীৰ দায়িত্বটো মামাই ল'ব হ'ব হ'বতো এতিয়া আপোনালোকে চিন্তা কৰক আজি বিটিএডি হোৱা কিমান দিন হৈ গ'ল বৰমাৰ পৰা নিকাচি কিমান গুৰুত্বপূৰ্ণ ৰাস্তা কিয় নহল তামুলপুৰত আজি তামুলপুৰ আৰু বাক্সা জিলাৰ মাজত দুখন পাগলা দিয়াৰ ওপৰত ব্ৰিজ বনি আছে এখন হৈ গ'ল এখন হ'ব গৈ আছে আজি আপোনালোকে চিন্তা কৰক অৰুণোদয়ৰ পৰা ৰেশন কাৰ্ডৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পৰা চৰকাৰী চাকৰিৰ পৰা এই দুটা বছৰত ইউপিপিএল আৰু বিজেপিৰ চৰকাৰৰ দিনত কিমান পৰিৱৰ্তন হ'ল আৰু সেই কাৰণে মই সকলো মিটিঙতে কওঁ যে গাখীৰ দিয়া গৰুকহে ভোট দিব লাগে গাখীৰ নিদিয়া গৰুক ভোট দিব নালাগে হয়নে গাখীৰ নিদিয়া গৰুক দানা খুৱাই কি লাভ আছে হয় না গতিকে যি গৰুৱে গাখীৰ দিব যি গৰুৱে লাখপতি বাইদেউ বনিব তাকে দানা খুৱাব লাগে ঠিকছে আৰু দানা মানে কি ভোট হয়নে সেই কাৰণে আমি কি কৰিব লাগিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰতৰ তৃতীয়বাৰৰ বাবে আমি আকৌ এবাৰ প্ৰধানমন্ত্ৰী পাতিব লাগিব লাগিব না নালাগে লাগিব আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যদি আমি প্ৰধানমন্ত্ৰী পাতিব লাগে তেতিয়াহলে আমি এবাৰ লোকসভা ইলেকশ্যনত ট্ৰেক্টৰৰ ছবিত আমি ভোট দিব লাগিব ঠিক আছে এইটো মোৰ সকলোৰে প্ৰতি অনুৰোধ প্ৰধানমন্ত্ৰী ডাঙৰীয়া যদি আমি ভাৰতৰ প্ৰধানমন্ত্ৰী কৰিব পাৰো তৃতীয়বাৰ আমাৰ অসমখন ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ'ব আজি আমাৰ বিটিএডিত
কিমান কাজিয়া পেচাল ঝামেলা কিমান আছিল আজি আপোনালোকে চাওক হিন্দু মানুহৰো কমপ্লেইন নাই মুছলমানৰো কমপ্লেইন নাই খ্ৰীষ্টিয়ানৰো কমপ্লেইন নাই আজি আদিবাসী চাহ বাগিচা গুৰখাৰো কমপ্লেইন নাই আজি অসমীয়া ভাষী মানুহৰো কমপ্লেইন নাই বড়ো ভাষী মানুহৰো কমপ্লেইন নাই ইমান শান্তিত এনেকে আমি মিটিং কৰিছো আগতে বিটিএডিত বড়ো মানুহে মিটিং পাতিলে বড়ো আহে অসমীয়া ভাষীৰ মিটিঙত অসমীয়া আহে গুৰখাৰ মিটিঙত গুৰখা আহে আজি বিজেপি আৰু ইউপিপিএলে লগ লাগি সকলো জাতি জনগোষ্ঠীক আমি একত্ৰিত কৰি এখন নতুন বিটিচিৰ সপোনক আজি আমি আগুৱাই লৈ গৈছো আপোনালোকে সকলোৱে সহযোগিতা কৰিব আপোনালোকৰ বিকাশৰ বাবে আপোনালোকৰ যিকোনো বিপদ আপদৰ বাবে মই আপোনালোকৰ লগত আছো নৰেন্দ্ৰ মোদী আপোনালোকৰ লগত আছে প্ৰমোদ বড়ো ইউজি ব্ৰহ্ম সকলো আপোনালোকৰ লগত আছে আমি একেলগে লগ লাগি এই পিছপৰা জিলাখনক অসমৰ আটাইতকৈ বিকশিত জিলালৈ আমি ৰূপান্তৰ কৰিম আপোনালোকে আশীৰ্বাদ কৰিব পুনৰ এবাৰ আজিৰ এই বিকাশ যাত্ৰাত যোগ দিয়াৰ বাবে মই আপোনালোকক ধন্যবাদ জনাইছো আৰু আত্মনিৰ্ভৰ অসমে হওক চৰকাৰী চাকৰিয়ে হওক 50 জনকৈ ল'ৰা এচিএছ এপিএছ হৈছে বাক্সা জিলাৰ পৰাই এই জিলাখনক আমি শিক্ষা সংস্কৃতি ক্ৰীড়া সকলো ক্ষেত্ৰত আগুৱাই লৈ যাব লাগিব মোৰ বিশ্বাস আছে যে আমি এই কাম কৰিব পাৰিম পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো জয় হিন্দ বন্দে মাতৰম জয় আই অসম